সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বি.কে. শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি 2020 চনৰ আগষ্ট মাহৰ 23 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 6 তাৰিখ। বাৰ দেওবাৰ। সূৰ্যোদয় পুৱা 4:51, সূৰ্যাস্ত পাছবেলা 5:41। তিথি কৃষ্ণা পঞ্চমী, সন্ধ্যা 5:03 তাৰ পাছত ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ চিত্ৰা, সন্ধ্যা 5:05 তাৰ পাছত স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যদি দিনটোত কোনো শুভ কাম কৰিম বুলি ভাবিছে তেন্তে সেই শুভ কামৰ বাবে থকা শুভ মুহূৰ্তৰ সময় হৈছে পুৱা 6:27 বা দিনৰ 11:16। আকৌ দিনৰ 12:53 বা দিনৰ 2:29। আজি ৰাতিৰ ভাগত যদি কোনো শুভ কাম কৰিম বুলি ভাবিছে তেন্তে সেই শুভ কামৰ বাবে থকা শুভ মুহূৰ্তৰ সময় হৈছে সন্ধ্যা 5:42 বা ৰাতি 9:53। আকৌ ৰাতি 12:40 বা ৰাতি 2:04। আকৌ ৰাতি 3:28 বা পুৱা 4:52। আজিৰ দিনটোত থকা অভিজিত মুহূৰ্তৰ সময় হৈছে দিনৰ 10:51 বা দিনৰ 11:42। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোধ কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আহি থকা ৰাহুকালৰ সময় হৈছে 5:04 বা 5:05 এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। এতিয়া মোৰ ৰাশি বিচাৰে। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ আত্যাকৰ হ'ল অ আৰু ল। শুভকাৰক গ্ৰহ মংগল। শুভ ৰং ৰঙা। শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কোনো সামাজিক অনুষ্ঠান বা ৰাজহুৱা কামত জড়িত হৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ উপস্থিত বুদ্ধিয়ে সকলো কাম সমাধানৰ পথ মুকলি কৰি দিব। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। বিভিন্ন পথেৰে অৰ্থ আগমন হোৱা দেখা যায়। ব্যৱসায়ৰ বাবে এই দিনটো অতি সুন্দৰ হৈ বেপাৰ বাণিজ্য বিস্তাৰ হোৱা দেখা যায়। যদি বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে আজি কৰক, সুফল লাভ হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি আজি সফলতা লাভ কৰিব আপোনাৰ দক্ষতাৰ বলত। সকলোৰে প্ৰশংসাৰ পাত্ৰও হ'ব আপুনি আজি নিজ ক্ষেত্ৰত। কোনো পূৰ্ব পৰিকল্পিত ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে আপোনাৰ নতুন অভিজ্ঞতা প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। সন্তানৰ কৃতিত্বই আপোনাক গৌৰৱান্বিত কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব আৰু কিছু নতুন প্ৰেমৰ সন্ধান পাব। বৃষ ৰাশি। বৃষ ৰাশিৰ আত্যাকৰ হ'ল উচৈ, উচৌ আৰু ব। শুভকাৰক গ্ৰহ শুভ ৰং মাখন। শুভ সংখ্যা 5। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছে। দিনটো সুখ আৰু শান্তিৰে পাৰ হ'ব। বিভিন্ন ক্ষেত্ৰৰ পৰা অৰ্থৰ আগমন হোৱা দেখা যায়। আৰ্থিক দিশত সকলো ফালৰ পৰাই হোৱা অৰ্থৰ আগমনে আপোনাক আনন্দিত কৰি তুলিব। বেপাৰ বাণিজ্যত আজিৰ দিনটোত আপুনি সফলতা লাভ কৰাও দেখা যায়। বেপাৰ বাণিজ্যত কিছু ধ্যান দিয়া দৰকাৰ আছে। আজিৰ দিনটোত আপোনাৰ প্ৰতিভাই সকলোকে মোহিত কৰিব। প্ৰতিভাৰ বলত অসম্ভৱ যেন লগা কামো সহজতে সম্ভৱপৰ হৈ উঠিব। ঘৰুৱা পৰিৱেশত কোনো মাংগলিক কাৰ্যাদি আয়োজন হ'ব পাৰে। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত মধুৰতা লাভ কৰিব। প্ৰেমত দিনটো সুখ আৰু আনন্দৰে পাৰ হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ আত্যাকৰ হ'ল ক, দ্বিতীয় ছ আৰু ঘ। শুভকাৰক গ্ৰহ বুধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 7। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে পাবলগীয়া কোনো দূৰণিবতীয়া সুসংবাদে মনটো আলপুত কৰি তুলিব। সামাজিক কামত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। দিনটো অতি ব্যস্তভাৱে পাৰ হ'ব। আৰ্থিক দিশত সুন্দৰ ফল লাভ কৰা দেখা যায়। বেপাৰ বাণিজ্যত শুভ দেখা যায়। আজিৰ দিনটোত মান আৰু মৰ্যাদা বৃদ্ধি পোৱাৰ যোগ আপোনাৰ সৃষ্টি হৈছে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আজি সক্ষম হ'ব। পূৰ্ব পৰিকল্পিত কোনো কাম সম্পাদন হৈ আপোনাক আজি আনন্দ প্ৰদান কৰিব। চাকৰি প্ৰাৰ্থীৰ মনত আশা সঞ্চাৰ হ'ব। কোনোৱে কৰ্মসংস্থাপন লাভ কৰাও দেখা যায়। আপোনাৰ গৃহলৈ কোনো অভ্যাগতৰ আগমন হ'ব পাৰে। অভ্যাগতৰ সান্নিধ্যই আপোনাক সুখ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত জীৱন সংগীৰ সহায় সহযোগ লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিছুৱে নতুন প্ৰেমৰ সন্ধান পাব। কৰ্কট ৰাশি। কৰ্কট ৰাশি আত্যাকৰ হ'ল মথিনাদ আৰু হ। শুভকাৰক গ্ৰহ চন্দ্ৰ। শুভ ৰং মাখন। শুভ সংখ্যা 2।
আজি দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত উন্নতি লাভ কৰা দেখা যায়। আৰ্থিক দিশত অৰ্থ আগমনৰ নতুন পথৰ সন্ধান পাব। বেপাৰ বাণিজ্যৰ বাবে অতি শুভ দিন হয়। আপোনাৰ প্ৰয়াসে বেপাৰত নতুনত্ব আনি দিব। আজি যদি কিবা কাম কৰিম বুলি ভাবি আছে তেন্তে আজিয়েই কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি সুন্দৰ পৰিৱেশ পাব জীৱনত আগবাঢ়ি যাবলৈ। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত সুন্দৰ ফল লাভ হ'ব। সন্তানৰ কৃতিত্বক লৈ গৌৰৱবোধ কৰিব। প্ৰেমত ব্যাকুলতা থাকিব আৰু কিছুৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ এত্যাগ হ'ল ম আৰু মধুনেত্ৰ। শুভকাৰক গ্ৰহ ৰবি। শুভ ৰং ৰঙা। শুভ সংখ্যা 8। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কোনো সামাজিক কামত নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব বা সমাজৰ পৰা মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কথা বতৰা কৰোঁতে কিছু সংযম ৰক্ষা কৰক, নহ'লে কোনো ক্ষেত্ৰত আপুনি বিপদত পৰিব পাৰে। আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। বিভিন্ন পথেৰে অৰ্থৰ আগমন হ'ব। বেপাৰ বাণিজ্যত কিছু ধ্যান দিয়াও দৰকাৰ আছে। বেপাৰ বাণিজ্যত কিছু সাৱধানতা অৱলম্বন কৰক, সুফল লাভ হ'ব। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত কোনো শুভ সংবাদে আপোনাৰ মনটো আলপুত কৰি তুলিব। প্ৰেমস্পাদৰ পৰা কোনো উপহাৰ পোৱা যোগ আজিৰ দিনটোত দেখা গৈছে। কন্যা ৰাশিৰ এত্যাগ হ'ল প আৰু মধুনেত্ৰ। শুভকাৰক গ্ৰহ বুধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ অপ্ৰত্যাশিত সংবাদে কোনো শুভবাৰ্তা কঢ়িয়াই নিব। সেই শুভবাৰ্তা শুনি আপুনি আলপুত হৈ পৰাও দেখা যায়। আৰ্থিক দিশত উন্নতি লাভৰ যোগ আছে। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত অৰ্থৰ আগমন হোৱাও দেখা যায়। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। আপোনাৰ দক্ষতাই আজি প্ৰশংসা পাবলৈও সক্ষম হ'ব। পূৰ্ব পৰিকল্পিত কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে আপোনাক নতুন অভিজ্ঞতা প্ৰদান কৰিব। ঘৰুৱা কোনো শুভ সংবাদে আপোনাৰ মনত আনন্দ আনি দিব। পাৰিবাৰিক জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত আশা কৰাতকৈ বেছি পাবলৈ সক্ষম হ'ব আৰু কিছুৱে সফলতা লাভ কৰাও দেখা যায়। তুলা ৰাশিৰ এত্যাগ হ'ল ৰ আৰু দন্ত্যত। শুভকাৰক গ্ৰহ শুক্ৰ। শুভ ৰং বগা। শুভ সংখ্যা 5। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ দেখা যায়। মান আৰু সন্মান বৃদ্ধি পোৱাৰ যোগ আজিৰ দিনটোত সৃষ্টি হৈছে। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। মনে ভবাতকৈ বেছি পাবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত কিছু মধ্যম দেখা যায়। বেপাৰ বাণিজ্যত মনোযোগৰ প্ৰয়োজন আছে। কোনো ব্যৱসায়িক প্ৰতিদ্বন্দ্বীয়ে আপোনাক কোনো অনিষ্ট সাধন কৰিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ হ'ব। চাকৰি প্ৰাৰ্থীৰ শুভ সংবাদে মনত আনন্দ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। প্ৰেমত ৰোমান্টিকভাৱে দিনটো পাৰ হ'ব আৰু কিছুৱে নতুন প্ৰেমৰ সন্ধান লাভ কৰিব। বৃশ্চিক ৰাশিৰ এত্যাগ হ'ল দন্ত্যত ন আৰু জ। শুভকাৰক গ্ৰহ মংগল। শুভ ৰং পাতল ৰঙা। শুভ সংখ্যা 4। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু মিশ্ৰিত ফল লাভ কৰিব। আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে সকলো সমস্যাৰ সমাধানৰ পথ পাব। অৰ্থ আগমনৰ ক্ষেত্ৰত অতি সুন্দৰ ফল লাভ কৰিব। অৰ্থ আগমনৰ বিভিন্ন পথসমূহ আজি খোল খোৱা দেখা যায়। ব্যৱসায়ত প্ৰচুৰ উন্নতি হ'ব যদি আপুনি আপোনাৰ দক্ষতাক প্ৰয়োগ কৰে। প্ৰেমত সুন্দৰ ফল লাভ কৰি আপুনি আজি গৌৰৱান্বিত হ'ব। ধনু ৰাশিৰ এত্যাগ হ'ল ধ ফ আৰু ভ। শুভকাৰক গ্ৰহ বৃহস্পতি। শুভ ৰং সোণোৱালী। শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব নিজ কৰ্মৰ যোগেদি। আজিৰ দিনটোত আপুনি লোৱা সকলো কাম সুকলমে হৈ উঠা দেখা যায়। আজি কথা বতৰাত অলপ সংযম ৰক্ষা কৰক, নহ'লে কোনো ক্ষেত্ৰত বিপদত পৰিব পাৰে। আৰ্থিক দিশত সুন্দৰ ফল লাভ কৰাও দেখা যায়। বেপাৰ বাণিজ্যত আপোনাৰ বুদ্ধিৰ জৰিয়তে অতি সুন্দৰ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব আৰু আপোনাৰ দক্ষতাৰ প্ৰশংসা হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত মধুৰতা থাকিব। প্ৰেমত দিনটোৰ আগবেলা কিছু হতাশ ভাৱ আহিলেও পাছবেলালৈ সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ এত্যাগ হ'ল খ আৰু বৰ্গীয় জ।
শুভকাৰক গ্ৰহ শনি, শুভ ৰং কফি, শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰভাৱে আৰু শুভভাৱে পাৰ কৰিব। আৰ্থিক দিশত উন্নত ফল লাভ কৰিব। বিভিন্ন পথেৰে অৰ্থৰ আগমন হোৱা দেখা যায়। বেপাৰ বাণিজ্যত অৰ্থ বিনিয়োগে অৰ্থৰ আগমন ঘটাব, কিন্তু বেপাৰ বাণিজ্যত কিছু ধ্যান দিয়াও দৰকাৰ আছে। মান সন্মান বৃদ্ধি পোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা কোনো মাংগলিক কাৰ্য আদিৰ আয়োজন হ'ব পাৰে। কোনো ধৰ্মীয় কামত আপুনি জড়িত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুন্দৰ ফল লাভ কৰিব। প্ৰেমত কিছু ব্যাকুলতা থাকিলেও দিনটোৰ পাছফাললৈ সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি অধ্যাক্ষ হ'ল গ, তালপীয়া হ, দন্তীয়া হ। শুভকাৰক গ্ৰহ শনি, শুভ ৰং কফি, শুভ সংখ্যা 6। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰভাৱে পাৰ হ'ব আৰু আনন্দৰ বিভিন্ন মুহূৰ্ত আজিৰ দিনটোত পাৰ হোৱাও দেখা যায়। আৰ্থিক দিশত কোনো শুভাকাংক্ষীৰ সুপৰামৰ্শৰ জৰিয়তে আপোনাৰ যথেষ্ট উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থ আগমনৰ নতুন পথ খোল খাব। বেপাৰ বাণিজ্যত কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত কোনো শুভ সংবাদ লাভ কৰিবও পাৰে। আজিৰ দিনটোত প্ৰেমত চঞ্চলতা বৃদ্ধি পাব আৰু কিছু শুভ দেখা যায়। মীন ৰাশিৰ অধ্যাক্ষ হ'ল দন্তীয়া দ আৰু প্ৰথম ছ। শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আজি নভবা কিছু কাম হৈ উঠি আপোনাক আনন্দ প্ৰদান কৰাও দেখা যায়। আৰ্থিক দিশত যথেষ্ট সুন্দৰ ফল লাভ হ'ব। অৰ্থৰ আগমনৰ বিভিন্ন পথৰ সন্ধান পাব। বেপাৰ বাণিজ্যৰ বাবে দিনটো অতি সুন্দৰ হয়। বেপাৰ বাণিজ্যত বিনিয়োগে আপোনালৈ আৰ্থিক লাভ কঢ়িয়াই আনিব। পৰিকল্পিত কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে আপোনাক সুখ আৰু আনন্দ প্ৰদান কৰিব, কিন্তু ভ্ৰমণ ব্যয়বহুল হোৱা দেখা যায়। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত জীৱন সংগীৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ লাভ কৰিব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। প্ৰেমত আনন্দৰ দিনটো পাৰ হ'ব আৰু বহুতো ৰোমান্টিক মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব।